আমার অসমৰ ট্রাইবেল কি ভাইহঁতক মই সুধিব বিচাৰো এটা কথা, আপোনালোকে যে কমেণ্টত আহি লিখি থাকক, ঠিক আছে লিখক, আমাৰ একো নহয়, কিন্তু তহঁতি গম পাও না তহঁতৰ ভিতরে যে তহঁতৰ ট্রাইবেল 6 শিডিউল এরিয়ার যে মাটিখিনি যে সরকারে যে আদানি একটু রামদেব বাবা গোদরেজ কোম্পানি যে মাটিখিনি দি আছে সেইকেইটা গম পাও নাই তহঁতি? গম নাপাব যদি মই কৈ দিছো, শুনি লওক ভালকে, কাণ খুলি শুনি ল'বা, চিধা কথা। আদানিক দিছে বায়োগেছ প্লান্ট বহাবলৈ 12,000 বিঘা মাটি, সেইটো ক'ত? কাৰ্বি আংলঙত। হৈ থাক, একো নাই, তাৰ কাৰণে খালি তাৰপিছত আৰু এটা আছে ৰামদেৱ বাবাক আৰু গোদৰেজ কোম্পানীক দিছে 12,000 বিঘা, সেইটো কাৰ্বি আংলঙত। তাৰপিছত আদানিক আৰু দিছে সোলাৰ প্লান্ট বহাবলৈ 18,000 বিঘা। সাব্বাস, এতিয়া কো আদানিক গুজরাটত মাটি দে বুলি কেলে কোৱা নাই? এতিয়া মাত না ভাই, চাম আমিও। তাৰপিছত আৰু এটা ইণ্টাৰেষ্টিং কথা হয়, কোকৰাঝাৰত বাঁশবাৰী তাত 3,000 বিঘা মাটি দিয়া হৈছে আদানিক। ক'ত হৈ আছো ভাই? হা, এতিয়া মাতচোন, চৰকাৰক কওঁ যে আমাৰ মাটি দিব নালাগে, 6 শিডিউল এৰিয়াৰ মাটি দিব নালাগে, আপুনি এইটো গুজরাটত মাটি দিয়ক সিহঁতক। সেই কেলে মাতা নাই? কেলে প্ৰটেষ্ট কৰা নাই? খালি তহঁতৰ মাথাত এটাই ব্ৰেনত এটা সোমাই দিছে 6টা জনজাতিক এসটি দিব নালাগে, সেইটো লৈ বিৰোধ কৰিব কৈছে। কিন্তু ভিতৰে চৰকাৰে যে তহঁতৰ মাটিখিনি যে যিটো ৰিজাৰ্ভ এৰিয়া পৰে সেইগিলা মাটি যে চৰকাৰে দি আছে এতিয়া, সেই লৈ মাত কেলে মাতা নাই ভাই? তহঁতি হৈ থাক গাজ্জা।